এই তিনিটা বস্তুৰ জীৱনত কেতিয়াও পুনৰ ঘূৰি নাহে। সময় এবাৰ মুখেৰে কোৱা কথা আৰু সুযোগ সেয়েহে সময় থাকোঁতেই সঠিক ব্যৱহাৰ কৰিব শিকক। ভালপোৱাৰ কেতিয়াও বয়স, সময় বা দূৰত্বৰ কাৰণে শেষ হৈ নাযায়। শেষ হৈ যায় কেৱল মাত্ৰ অবিশ্বাস আৰু অৱহেলাৰ কাৰণে। কিছুমান ভুলেই মানুহক অনেক কিছু শিক্ষা দিয়ে। কিছু কষ্টই মানুহক পাথৰ দৰে বনাই দিয়ে। কিছু অভিমানে মানুহক পৰ কৰি দিয়ে আৰু কিছু বাস্তৱতাই মানুহক অনেক বদলাই দিয়ে। তোমাৰ জীৱনৰ পৰা কিছু হেৰাই গ'লে আফচোচ নকৰিবা। এইটো ভাবিবা আছে তাৰ পৰিৱৰ্তে ভাল তোমাৰ কাৰণে অপেক্ষা কৰি আছে। এই তিনিটাৰ কাৰণেই মানুহৰ পতন হয়: অহংকাৰ, মিছা আৰু হিংসা। জীৱনত কেতিয়াও আনক দুখ কষ্ট নিদিব, কাৰণ আনক যিমানেই দুখ কষ্ট দিব তাতকৈ দুগুণ বেছি নিজেই দুখ কষ্ট পাব। মানুহৰ নিজ বুলিবলৈ কি আছে? জন্মৰ অন্যজনেৰে দান, শেষ যাত্ৰাৰ শ্মশানলৈ অন্য মানুহে লৈ যাব আৰু মৃত্যুৰ সকলো ত্যাগ কৰি অকলে এৰি থৈ গুচি যাব লাগিব। কি ভাবিছে অন্য কাৰোবাক উপকাৰ কৰিলে আপোনাক মনত ৰাখিব? ভুল ভাবিছে। এইখন স্বাৰ্থপৰ দুনিয়া। ইয়াত কোনো কাৰো উপকাৰ মনত নাৰাখে। যেতিয়াই তাৰ আপোনাৰ প্ৰয়োজন নাইকিয়া হ'ব তেতিয়াই আপোনাক পাহৰি যাব। জীৱনত কেতিয়াও হাৰ নামানিবা। আজিৰ দিনটোৰ হয়তো কঠিন, অহা দিনটোৰ হয়তো আৰু কঠিন হ'ব পাৰে, কিন্তু তাৰ পিছত অৱশ্যেই ভাল দিন আহিব। কেতিয়াবা জীৱনৰ সৰু সৰু ভুলবোৰে ডাঙৰ ভুলৰ কাৰণ হৈ পৰে। জীৱনত ভাল মানুহ বিচাৰি সময় নষ্ট নকৰিব। প্ৰথমে নিজেই ভাল হৈ লওক। হয়তো আপোনাক পাই কোনোবাই বিচাৰি থকা ভাল মানুহজনক বিচাৰি পাব। এই তিনিটা বিষয়লৈ কেতিয়াও লাজ নকৰিব: সাধাৰণ জীৱন যাপন, বৃদ্ধ মা দেউতাৰ আৰু দৰিদ্ৰৰ বন্ধুৰ। কি আচৰিত, কিমান অচিনাকি মানুহ মনে মনে আপোন হৈ যায় আৰু কিমান আপোন মানুহ লাহে লাহে অচিনাকি হৈ যায়। সমস্যাই তোমাক শেষ কৰিব নাহে, সমস্যাই তোমাক জীৱনত পথ দেখুৱাবহে। অপেক্ষাৰ আৰু ধৈৰ্য ধৰিব শিকক, কাৰণ সহজে পোৱা বস্তুবোৰ বেছি দিনলৈকে নাথাকে আৰু যি ধৈৰ্য ধৰি অপেক্ষা কৰি পাব সেইটো জীৱনৰ শেষ পৰ্যন্তলৈকে ৰৈ যাব। মনৰ কষ্ট আৰু চকু পানী সকলোকে নেদেখুৱাব। জীৱনত সুখী নহ'লেও কাকো কৈ নফুৰিব, কাৰণ সকলোৱে কষ্ট দিব পাৰে কিন্তু কোনেও কষ্টৰ ভাগ নলয়। ভগৱানৰ ওপৰত ভৰসা ৰাখক আৰু সদায় ডাঙৰ সপোন দেখক আৰু লগতে কঠোৰ পৰিশ্ৰম কৰক। এদিন সফলতাৰ অৱশ্যে হ'ব। জীৱনৰ সকলোতকৈ ডাঙৰ গুৰু মন্ত্ৰটোৱেই হৈছে নিজৰ গোপনৰ কথা কাৰো আগতে প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। জীৱনত ব্যৰ্থ হোৱাৰ অনেক উপায় আছে, কিন্তু সফল হোৱাৰ একমাত্ৰ উপায় হ'ল চেষ্টাৰ।